জিলেবি যদি সিটো ঘৰত থাকে মইনো কোনটো ঘৰত থাকিম চাহাব কিন্তু কথা সুধে বেঙেৰাটো মই জানছিলোঙে সেনকে যে কিবা এটা হ'ব সেইকাৰণে মই পাকা ঘৰটো থাকবা খুজিছিলোঁ হা সি যদি সিটো থাকে মই এতিয়া ক'ত থাকিম চাহাব ই মোৰ মাথা গৰমে কৰি দিব পৰহিলাৰ ভিনি কি হৈছিনো গেষ্টিক কি হৈছে ঐ ৰচোন ৰ কিয়নো কান্দিছে ঐ গেষ্টিক তুৱে কৈছোন মেম চাহাব জিলেবি যদি সিটো ঘৰত থাকে মই দেখোন বাৰাণ্ডাতে ঘুমাবা লাগব মই তনে তাৰনে মোৰ এনেকে অৱস্থা দেখাবা কিনে খাইছা বুৰ্বক মই নাথাকোঁ যা তাক লৈ আহ ৰচোন এই বেংৰাটো মিছা মিছি খং কৰিছা তই একো বুজি পোৱা নাই কি বুজি নাপাং মই কৈছোন মই বুজাই দিম ইফালে আহ ইফালে আহ এতিয়া বুজি পাইছা না বুজি পাইছা ও ভাই হা মই কিন্তু আজি ভিনিক বড্ডু গালি পাইছো তই কিন্তু বয়া নাপবি কিয় গালি পাৰলি বাপা সি চেংৰা চলিৰ দৰে ঘূৰি ফুৰব সি ঘৰখনত আকো এটা নকৰব বহি বহি খাব কেনকে হলি কেনকে হ'ব এ ভাই সেইটোতো হয়েই ঐ বাপা ময়ো গম পাইছো পিছে এটা কথা নহয় বাপা কি? তেওঁ হৈছে আগৰ পে ঘৰত কাম বন নকৰা মানুহ বৰ মৰমত ডাঙৰ হৈছে হ'ব দে আজি কৰা নাই কালি কৰব দুটাই মিলি জুলি চলিলেই হ'ল কি কষ্ট নাপাওকে ডাঙৰ হোৱাৰ কথা কবা আছে সি কিবা মুখত সোণাৰ চামুচ লৈ জন্ম পাইছিল নেকি হা সি যদি এনকে মোক কোনো কামত হেল্প নকৰে তাক কিন্তু মই বেলাক কৰি দিম তই পিছত কিন্তু বেয়া নাপবি বেলেগ কৰি দিবি কাক বেলেগ কৰি দিবি বাপা ফিনেৰেক দেখোন বেলেগ কৰি দিলি মোকো বেলেগ কৰি দিবা লাগিব বাপা তাৰমানে কথাটো বেলেগ কি বেলেগে তাৰমানে তই আমাৰ লগত একেলগে ভাত খাবালৈকে অসুবিধা পাইছা কিবা যদি দিগদাৰ পাইছা খোলা খুলিকে কৈ দিলি হ'ল ইমানকে আওপকে ক'বা নালগি নহয় অসুবিধা পালে আমি বেলেগ হৈ খাম সেই বুলি মই তোৰ লগত কাজিয়া কৰি বেলেগ হৈ নাখাওঁ এই কি বুজলাকে ভাই বিয়া হোৱাৰ পিছত ভিনিৰ গাত বাই দুখে দিবে নেদে মই কিবা বিপৰীত পাৰ্টি হৈ গেল হেই এইডাল আৰু তই কি কৰবান চা তিৰি বেলেগে বুলি শুনা পাব নহয় মৰমৰ কথা গিলা আজিৰ পে ইটোত কম কি যে কৰছা তই কিয় বুজি নাপা চাবিচোন এটা দি ইমান লাজ নাথাকা নিচিনা কথা কয় যা তাৰ লাজ লাগছি নাচে কিয়া মা কচম আৰু কংগে ৰ কোপালত চুমা তাত দি লাজ কি যে কথা কোৱা এইগিলা কথা নকবি মোৰ লাজ লাগে লাজ কৰিব নালাগে দে এটা দিয়ে কোপালত কেনকে কৰা এটা দি একো নহয় দে মই দিব লাগব নাকি এটা দিং হ এটা কৰি লাহেকে দিম কি যে হ'ব এই মানুহটোৰ লগত কি যে কৰে ফাল্টু মানুহ দেখছা মই বুঢ়া মানুহটো কাম কৰি মৰছো সি ঘৈণীয়েকৰ লগত চুপুতি মাৰি আছে কি যে হ'ব ইয়াৰ পৰা গেছে ইফালা সেইতৰে কি হাঁহ পৰাৰ নিচিনা খুটিয়া খুটি কৰি আছা লাজ নোহোৱাটো গন্ধা ইমান ফাল্টু মানুহ ইটোতে মোৰহে মাত দিব পাই না ইফালা কি হৈছিনো কি কৰি আছিলি তই তাতে পাৰৰ হাঁহৰ নিচিনা কিয় লাগে তোক চব চাই থাকা না কি তই হা এই জুইফুকা চুগাৰ দুটি কি কৰি আছিলি ন ইটো এনে পাকঘৰত বেয়া ব্যৱহাৰ হৈ আছিল এতিয়া মই ভাল ব্যৱহাৰ কৰিছো কেনে জিলেবিয়ে ভালকে শুনা নাপায় নহয় ইটো দিয়ে কাণত বুলি পটকে শুনা পায় বাপৰে বাপ ই ভাল বুদ্ধি লগাইছে দেই হে তেৰি জুইফুকা চুঙা দি কথা পাতছা তই এতিয়া এটা কাম কৰ কি অকণহঁতৰ ঘৰত কেৰাহী দুটা দি থৈ আহিব লাগিব ঠেলাখন লৈ যা
মই আগতে কৈছোং না মই একবাৰে কওঁ মই একো কাম কৰিব নোৱাৰোঁ এতিয়া তই যা মই নাযাওঁ যা হা ইমান দম দি গেল বিয়া পাতিল বুলি সি মহাৰাজা হ'ল মোকে মোচন দিয়ে সিয়ে হা এতিয়া মই কেৰাহী দুটা নিজে লৈ যাব লাগিব নেকি কবাই নৰং দে ঠেলাখন ক'ত ময়ে যাব লাগিব আৰু ও ডাঙৰ বাই ও বিনি ক'তনো গেলাকে কচামছে ঐ চালো মই পুখুৰীৰ পাৰতে আছো ও পুখুৰী পাহৰি নাচা দে গেছো ৰ ও ডাঙৰ বাই তই দেহি নাচা বাচনখিনি ধুই আছো আহি দে ভালে কচা দে এ হেৰি নহয় ভিনি ক'ত দিছে কচামছে ক'ত বাগিল মোক একো কৈও থৈ নেগিল হয় নেকি ও ডাঙৰ বাই তোক কেলান নহয় ইনাম নাম ডাঙৰ ভাল খবৰ এটা আনছো কি ভাল খবৰ নো চালো এইকেইদিনতে আমাৰ চেনী বাইৰ বিয়া ফিক্স কৰবা দৰাৰ ঘৰৰ পাই মানুহ আহিব হয় নেকি এইটো দেখোন বৰ ভাল খবৰে চালো সেই ল'ৰা ঘৰৰ পৰাই যি চেনীক চাবা আছি চেনীটো মোক এতিয়ালৈকে আকৌ কোৱা নাই কথাটো বাকী হে মুঠুৰ ওপৰত এইবাৰ যদি আমাৰ চেনী বাইৰ বিয়াখন হ'ব 100% ফিক্স তই যদি পাৰা সিদিনা আমাৰ ঘৰত আগবাৰ আহিবিচোন যাম যা মই যিকোনো প্ৰকাৰে যাব চেষ্টা কৰিম দে মই আহোঁ দে যা বাৰু কি ভাবি আছা এ নাই আকৌ ভাবা নাই তই তাৰমানে আমাৰ বাইৰ ভাল খবৰটো গম পাইছা আগতে এ নাই মোৰ কিবা হোৱাটছআপ ফেচবুকৰ দৰে ইমিডিয়েট কুইক একশ্যনৰ নেটৱৰ্ক চিষ্টেম আছে নেকি তই যি নকৱাকে মই গম পাম থাকবও পাৰে দেচোন আজিকালি ইণ্টাৰনেটৰ হে যুগ কি গ'ল হা তই যে মোৰ ছাগলীটোক পানী খুৱাই আছা কেন অসমীয়াত আষাৰ কথা আছে নহয় মিঠে আগাৰ কুত্তা हो लेरला चपटा तो भी प्यार हो जाता है যদিহে কুত্তা হয় লাভাৰ কি ঘৰ মে সমঝা তই কিনো অসমীয়া ইংৰাজী হিন্দী মিক্সাৰ ডাইলগ মাৰি আছা হে অসমত এমানগিলা ভাষা আছে সেইকাৰণে চব ভাষাগিলাক সন্মান জনে এনেকুৱা মিক্সিং ভাষা কৈছোৱে মিঠে সেই তোৰ ছাগালটো দেখি তাক লাগি কিবা মনত পৰি গেল সেইকাৰণে পানী খুৱাই আছো মিঠে হ'ব বেছি বেছি মৰম দেখা থাকিবা নালগে মানুহ যদি মৰম আছে চেনীৰ পিছে পিছে কিয় দৌৰি থাকা ন মিঠে মিঠে সৰু আপা আপিগিলাক যেনকে খুৱাব লাগে চেৰেলেক্স টকা বেছি হ'লেও হেনকে দিব লাগে ইনকাম টেক্স সেইদৰে যৌৱন কালতো লাগে গাৰ্লফ্ৰেণ্ড চ' আই ৰান টু পাছে পাছে চেনী যদি তাইকে ইমান ভাল পা মোক লাগি ইমান মৰম কিয় দেখা থাকা ন তোৰ আৰু মোৰ প্ৰেম পৃথিৱীৰ বিখ্যাত কৰবাক লাগিয়ে মিঠে মানে কেন মিঠে যদি কপালত আছে চেনীয়ে মোৰ হৈ যাব ৱাইফ কিন্তু তাৰ নাম কাৱেই নলব আমাৰ দূৰে প্ৰেমৰ নামহি ল'ব কিয় ল'ব আৰু ক'বাত পোষ্টাৰ বেনাৰ মাৰবি নেকি নহয় চা ভগৱান কৃষ্ণৰ ৱাইফ ৰুক্মণী হোৱাৰ পিছতো মানুহে সিহঁতৰ নাম একেলগে নলয় ভগৱান কৃষ্ণৰ গাৰ্লফ্ৰেণ্ড ৰাধাৰ নামহি লয় মানে ৰাধা কৃষ্ণ তোক মই ৰাধা বনাবা বিচাৰো তইনো কোন ফালৰ পৰা কৃষ্ণ আৰু মই কোন ফালৰ পৰা ৰাধা বডিৰ চাইজত নহবা পাৰো ৰাধা কৃষ্ণ কিন্তু ভাবি লোৱাত কি বাধা তই যি ভাবা ভাবি থাক মই যাং দে যা নেকি আহ 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 ঈশ্বৰে কৰিলে লীলা মানুহ গলি ধৰি বান্ধি গিলা কেনকে হলি কেনকে হ'ব মিঠে